আহি গ'ল ভাল খবৰ। তো আপোনালোকে যিসকল মানুহে অৰুণোদয় 3.0 আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ বাবে ভাল খবৰ। তো ইয়াতে আপোনালোকে দেখা পাইছে যে ইয়াতে অৰুণোদয় 3.0 ইয়াতে এপ্লিকেশ্যন ফৰ্ম। তো ইয়াতে ফাইনাল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। তো ইয়াতে চিফ মিনিষ্টাৰ আসাম। তো ইয়াতে আপোনালোকে চাব পাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফটো। তো ইয়াতে আপোনালোকক কি লাগিব, আপোনালোকে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব মই আপোনালোকক দেখুৱাই দিম। তো অৰিজিনাল যিটো ফৰ্ম আছে সেই ফৰ্মৰ পৰা মই জেৰেক্স কৰি কিনে আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই আছোঁ যে আপোনালোকে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব। তো প্ৰথমতে আপোনালোকৰ লাগি আছে এক কপি ফটো। তো ইয়াতে ফটোটো দিব। ফটোটো দি কিনে আপোনালোকে অলপ 90 ডিগ্ৰী অলপ এনেকৈ আপোনালোকে চিগনেচাৰ কৰি দিব ফটোৰ ওপৰত। আৰু ইয়াতে আপোনালোকে চাব পাৰিছে যদি আপোনালোকে অৰুণোদয় আঁচনিখন পাই আছে তেনেহ'লে ইয়েছৰ লগত এটা খালী বক্স আছে, সেই বক্সত টিক মাৰ্ক কৰিব লাগিব। আৰু যদি পোৱা নাই তেনেহ'লে নতুন যদি আবেদন কৰি আছে তেনেহ'লে নট ক্লিক কৰিব। তো আৰু ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। তো ৰেচন কাৰ্ড যিসকলৰ মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে ইয়াতে ৰেচন কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। আৰু যদি ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। আৰু ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰিব লাগিব। আৰু ইয়াতে LAC তো আপোনালোকৰ মাটিৰ যিটো হেৰি আছে সেইটো আপোনালোকে ইয়াতে দিব লাগিব। আৰু ইয়াতে এপ্লিকেশ্যন ডিটেইলছ, এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম। আৰু ইয়াতে আপোনালোকৰ গাৰ্জেন নেম দিব লাগিব। ইয়াতে জেণ্ডাৰ মেল ফিমেল আদাৰ্ছ ইয়াতে দিব লাগিব। ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব। আৰু 2 নম্বৰতে আছে এড্ৰেছ ডিটেইলছ। ইয়াতে ব্লক দিব লাগিব, গ্ৰাম পঞ্চায়ত দিব লাগিব। যদি আপোনালোকৰ গ্ৰাম পঞ্চায়ত নাই VT আছে সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব, নামটো ইয়াতে দি দিব। আৰু ইয়াতে আপোনালোকৰ ভিলেজ নেম, ইয়াতে লেণ্ডমাৰ্ক, মোবাইল নম্বৰ, পিনক'ড, হাউচ নম্বৰ আপোনালোকৰ ৰেচন কাৰ্ডত পাই যাব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ডৰ যদি নাই তেনেহ'লে আপোনালোকৰ ভোটৰ তালিকাত আপোনালোকৰ এই হাউচ নম্বৰটো পাই যাব। পুলিচ ষ্টেচন ইয়াতে দিব। তো মই আৰু এটা পেজ আপোনালোকক দেখুৱাই দি আছোঁ। তো এইটো হৈছে ছেকেণ্ড পেজ। তো ইয়াতে আপোনালোকৰ ইয়াতে পৰিয়াল হাউচ হোল্ডাৰ তো ইয়াতে আপোনালোকক দিব লাগিব। তো ইয়াতে আপোনালোকৰ 45+ হ'ব লাগিব। তো ইয়াতে আপোনালোকে এইখিনি আপোনালোকৰ পৰিয়ালৰ ডিটেইলছখিনি দিব লাগিব। ইনকাম কিমান, 2 লাখতকৈ তলত হ'ব লাগিব ইনকাম, তেহে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে এলিজিবিলিটি হয়। ইয়াতে আপোনালোকৰ এইখিনি বস্তু উল্লেখ কৰা আছে। তো জেৰেক্স কৰাৰ কাৰণে এইখিনি বস্তু ভালদৰে উঠা নাই। তো ইয়াতে অলপ উঠিছে। তো সেয়াই আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোকৰ 4 নম্বৰত হৈছে আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেশ্যন। তো ইয়াতে আপোনালোকৰ বেংকৰ একাউণ্ট যদি আপোনালোকৰ য'ত নম্বৰত যদি এপ্লাই কৰি আছে আপোনালোকৰ নিজৰ বেংকৰ একাউণ্ট দিব। বেংকৰ নাম, ব্ৰাঞ্চ নেম, IFSC কোড, পাছবুকৰ ফ্ৰণ্ট পেজ ইয়াতে ইয়েছ কৰিব লাগিব, তাৰমানে জেৰেক্স কৰি কিনে দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ যিটো ইপিক নম্বৰ আছে সেই নম্বৰটো ইয়াতে দিব লাগিব। যিটো ভোটাৰ কাৰ্ডত নম্বৰ আছে সেই নম্বৰটো দিব লাগিব। ইয়াতে সেল্ফ ডিক্লেৰেশ্যন ইয়াতে দিব লাগিব। তো ইয়েছ দিব, যদি আপোনালোকে নিজে কৰি আছে ইয়েছ দিব। আৰু ইয়াতে আপোনালোকৰ চিগনেচাৰ দিব লাগিব। তো ইয়াতে চিগনেচাৰ দিব। আৰু এটা পেজ আছে, মই সেইটো পেজ আপোনালোকক দেখুৱাই দি আছোঁ। তো এনেকুৱা ধৰণৰ এটা পেজ আছে, এই পেজটোত আপোনালোকে দিব লাগিব এপ্লিকেশ্যনৰ নাম, গাৰ্জেন নেম। আৰু ইয়াতে আপোনালোকৰ এইখিনি বস্তু দি কিনে আপোনালোকে তলত আহিব। তো ইয়াতে আপোনালোকে বেনিফিচিয়াৰী চিগনেচাৰ দিব লাগিব, প্লেচ দিব, আপোনালোকৰ গাঁৱৰ নামটো দিব লাগিব। তো এইখিনি বস্তু দি কিনে আপোনালোকে জমা দিব। আপোনালোকৰ অৰুণোদয় আঁচনি আপোনালোকে 100% অৰুণোদয় আঁচনিটো লাভ কৰিব। 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো এয়া আছিল আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ফিলআপ কেনেকৈ কৰে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমত দেখুৱাই দিছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিব। তো এনেকুৱা ধৰণৰ ফৰ্ম কিন্তু আপোনালোকৰ গাঁৱে দি আছে। তো গাঁও সভাত কিন্তু এই ফৰ্মবোৰ দি আছে। তো অৰিজিনেল ফৰ্মটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তো আপোনালোকক জেৰেক্স কৰি কিনে মই আপোনালোকক এই ফৰ্মটো দেখুৱাইছোঁ। তো এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰিয়ে থাকোঁ। তো আপোনালোকে ভিডিঅ'টো অলপ ছাপোৰ্ট কৰিব।